শংকৰদেৱৰ নামধাৰী যিমান সংগঠন আছে তেওঁলোকৰ মূল কৰ্ম হৈছে বছৰটোৰ ধৰ্মালোচনী সভা পতা আৰু নতুনকে ভাগৱত পঢ়াৰ প্ৰৱণতাটো আমাৰ অসমীয়া সমাজত বাঢ়িছে। ভাগৱতনো কি, শংকৰদেৱে ইয়াক কিহত ব্যৱহাৰ কৰিছিলে সেইবিলাকৰ ওপৰত কোনো আলোচনা নহয়। সংস্কৃতৰ পৰা ভাগৱতখন যেতিয়া হুবহু অনুবাদ কৰিছিলে, ভাগৱতৰ যি জাতিবাদ আছিলে সেই জাতিবাদটো শংকৰদেৱে তাৰ পৰা কাটি দিয়া নাছিলে। শংকৰদেৱে কিছুমান মানুহক মোহিত কৰিবৰ কাৰণে সাময়িকভাৱে সেই ভাগৱতৰ প্ৰয়োগ কৰিছিলে। এই ভাষণটো আমি ফিনলেণ্ডত দিছিলোঁ। শংকৰদেৱ দ্য ছ'চিয়েল চাইণ্টিষ্ট বুলি আখ্যা দি পেলাই তেওঁক দিছিলোঁ, কিয় তেওঁ জাতিবাদক স্বীকৃতি দিছিলে সাময়িকভাৱে। নমস্কাৰ শ্ৰদ্ধাৰ ৰাইজ, বৰ্তমান অসমৰ এক বিতৰ্ক, এক ধৰ্মগুৰুৰ বিতৰ্কৰ বিষয়ে মই ক'ব বিচাৰিছোঁ। আৰু এই বিতৰ্কৰ ৰেফাৰেঞ্চ আহিব, প্ৰাসংগিকতা আহিব আমাৰ সদ্য প্ৰকাশিত কিতাপ শংকৰদেৱ দ্য ছ'চিয়েল চাইণ্টিষ্টৰ কেইটামান উদ্ধৃতি। বিতৰ্কটো হৈছে কি, এজন ধৰ্মগুৰুৱে যি শংকৰদেৱক নেমানে বা শংকৰদেৱক স্বীকৃতি নিদিয়ে, তেনেকুৱা এজন ধৰ্মগুৰুৱে বিদেশত গৈ পেলাই তেওঁ আধুনিক সাজ সজ্জা পৰিধান কৰি তেখেতে প্ৰমোদ ভ্ৰমণত ব্যস্ত। বিষয়টো সিমানেই। আৰু ব্যক্তিজনৰ আমি নাম কিয় ল'ব নিবিচাৰোঁ, কাৰণ সমালোচকৰ কোনো কীৰ্তিস্তম্ভ নাথাকে। এতিয়া আচল বিষয়টোলৈ আহোঁ। অসমৰ সমাজতাত্ত্বিক দিশত, ৰাজনৈতিক সামাজিক ইতিহাসত এনেকুৱা ব্যক্তি যুগে যুগে অসমত জন্ম হৈ আছে আৰু আমাৰ অসমীয়াখিনিৰ দুৰ্বলতাৰ কাৰণে। মোৱামৰীয়া বিদ্ৰোহ যে হৈছিলে কৃষ্ণৰাম ভট্টাচাৰ্যৰ অত্যাচাৰৰ কাৰণে, কৃষ্ণৰাম ভট্টাচাৰ্যক পৰ্বতীয়া গোসাঁই বুলি কয়। তেখেতক ৰাজশক্তিয়ে এক ৰিজৰ্টত ৰাখিছিলে নীলাচল পাহাৰত, খুব সুবিধা দি পেলাই। এতিয়া যেনেকৈ ৰিজৰ্ট বুলি কয় আধুনিক ভাষাত, যেনেকৈ সেই বিশেষ ধৰ্মগুৰুজন সকলো সুবিধাৰে এক বিশেষ অঞ্চলত নিৰিবিলি পৰিৱেশত থাকে, তেনেকৈ তেওঁকো এক ৰিজৰ্টত ৰাখিছিলে নীলাচল পাহাৰত। আৰু তেওঁৱে অসমীয়া সমাজক ভাগ কৰি পেলাই ৰাজশক্তিক সবল কৰিবলৈ চেষ্টা কৰিছিলে। আৰু সেই একে পৰম্পৰাৰে এইজন ধৰ্মগুৰুও অসমীয়া সমাজক ভাগ কৰি পেলাই, মানে শংকৰদেৱক প্ৰতিহত কৰিবলৈ তেখেতে চেষ্টা কৰি আছে। কিন্তু তেখেতক এই সুযোগটো কোনে দিছে? এই সুযোগটো আমাৰ শক্তিয়ে দিছে, মানে আমাৰ প্ৰশাসনে দিছে, অসমীয়া সমাজে দিছে আমাক ভাগ ভাগ কৰিবৰ কাৰণে। সেই মানুহজনৰ নাম লৈ বহুতো পোষ্ট দেখিছোঁ। সেই পোষ্টখিনি দিছে কি, মানে কি, তেখেতক জনপ্ৰিয় কৰা হৈছে আৰু তেখেতৰ নামত আৰু নতুন নতুন মানুহ সংযোজিত হ'ব। যে যোনে জনা নাছিলে, বহুত ভিতৰুৱা জেগাৰ মানুহ যোনে শংকৰদেৱক বেয়া পায়, তেওঁৰ নামটো জনা নাছিলে, এতিয়া তেওঁৰ নামটো জনাই দিয়া হৈছে তেখেতসকলক একত্ৰিত কৰিবৰ কাৰণে। এইটো হোৱা অনুচিত। ইয়াৰ উপৰি আৰু এটা কথা সংযোজন কৰোঁ। ইয়াক প্ৰতিহত কৰিবৰ কাৰণে শংকৰদেৱৰ নামধাৰী সংগঠনসকলৰ দায়িত্ব আছে, কিন্তু তেওঁলোকে নোৱাৰে। কিয় নোৱাৰে? শংকৰদেৱৰ নামধাৰী অসমত ইমান সংগঠন আছে, তেওঁলোকে নিজৰ মাজত প্ৰতিযোগিতা কৰাতেই ব্যস্ত। তেওঁলোকে আনৰ লগত কি কৰিব? আৰু তেওঁলোকে যিবিলাক অনুষ্ঠান পাতে শংকৰদেৱৰ নামধাৰী সংগঠনসকলে, সেই অনুষ্ঠান কোনো সমাজতাত্ত্বিক কথাৰ ওপৰত তেওঁলোকে একো আলোচনা নকৰে। তেওঁলোকৰ আলোচনা একমাত্ৰ ধৰ্মকেন্দ্ৰিক আলোচনাৰ কেতিয়াও শক্তি বা কেতিয়াও সমাজৰ তাৎপৰ্য ইমান নাথাকে। আমাৰ সমাজ গঠন হয় সাহিত্য সংস্কৃতিৰ আধাৰত। ধৰ্মৰ আধাৰত কোনো দেশ বা সমাজ গঠন হ'লে সেই সমাজৰ আয়ুস টুটি যায়। গতিকে ইয়াৰে আহ্বান, আমাৰ সমাজক একত্ৰিত কৰিবৰ কাৰণে, অসমীয়া সমাজক শংকৰদেৱ নামৰ ছাতিটোৰ তলত ৰাখিবৰ কাৰণে আমি ধৰ্মালোচনী সভাবিলাক কমাব লাগিব। ধৰ্মৰ নীতি নিয়ম দোহাই দি পেলাই ইঘৰে সিঘৰক বয়কট কৰা, সামাজিক বৰ্জন কৰা, অমুকত নেখাবি, এনেকুৱা কথাবিলাক হুবহু ভাগৱতৰ কিছুমান কল্পনাপ্ৰসূত শ্লোকৰ পৰা আনি পেলাই বা কল্পনাপ্ৰসূত শংকৰদেৱে দিয়া নিয়ম বুলি কৰি পেলাই আমি যদি কৰি থাকোঁ, তেতিয়া কৃষ্ণৰাম ভট্টাচাৰ্যৰ নিচিনা
ধৰ্মগুৰুৰ অসমত অনন্তকালৰ কাৰণে উদয় হৈ থাকিব আৰু শংকৰদেৱ বুলি এটা শক্তি, এটা সামূহিক শক্তি অসমত কেতিয়াও উদিত হ'ব নোৱাৰিব। আৰু এনেকুৱা বিভেদকামী ধৰ্মগুৰু শংকৰদেৱক উকলোৱা কৰি পেলাই সৃষ্টি হৈয়ে থাকিব। জয় গুৰু শংকৰ কৃষ্ণ।